এভৰিৱান গুড মৰ্নিং সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু বহুত দিনৰ মূৰত আজি মই এটা মিনি ব্লগ দিছোঁ আপোনালোকৰ মাজলৈ আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু এয়া আজি ৰাতিপুৱাৰ দৃশ্য আজি বতৰটো খুব বেছি ভাল কৰিছে মানে ৰ'দ দিয়া নাই আৰু অলপ অলপ বৰষুণ দিছে আৰু এইফালে মই ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ আৰু এয়া মই গা পা ধুই আহিলোঁ ভাবিছোঁ অকণমান মুখখন দেখুৱাই দিওঁ আপোনালোকক বহুত দিনৰ মূৰত আৰু এইফালে জানৰ লগৰ দুজনীমান আহিছে সিহঁতে মানে প্ৰজেক্ট কৰিবলৈ আৰু সিহঁতে তিনিওটাই মিলি প্ৰজেক্ট কৰি আছে আৰু এইফালে মাটি বনালে মেগী মোকো অকণমান খাই চাবলৈ দিলে তাৰপিছত গতিকে মেগী এতিয়া খাই লওঁ আৰু এইফালে মায়ে পাকঘৰত বনাই আছে পূৰা একদম ভাত বনাই আছে দেখিছেনে দুপৰীয়াৰ আয়োজন কৰি আছে আৰু ইফালে আজিৰ দুপৰীয়াৰ খানা ৰেডি এয়া বনাইছে মাছ আৰু কাজু দি নৰসিংহ দি পেলাই আৰু এইফালে ভাতকেৰেলা আলু বিলাহীৰ চব্জি আৰু সেইফালে আলু ভাজি খাই ইহঁতে খুব বেছি ভাল পায় সেইকাৰণে আকৌ আলুও ভাজিছে চব্জি নাখায় বাবে তাৰপিছত মই কেঁচা পিঁয়াজ নেমু অকণ কাটি লৈছোঁ আৰু এইফালে আছে দালি যিটো মই নাখাওঁ আৰু এয়া ইহঁতে এজনীক অকণমান দেখুৱাই দিছোঁ দেই বৰ লাজ কৰিছে একেবাৰে মোবাইলৰ ফালে নাচায় মই এনেই অকণমান দেখুৱাই দিলোঁ আৰু এইফালে সন্ধিয়া হ'ল আৰু এয়া আমি চাৰিওটাই চাহ খাব লৈছোঁ চাৰিওটাই মানে মা মই মাতো জান গতিকে আজিলৈ ভিডিঅ'টো ইমানেই কেনেকুৱা পালে কমেণ্ট কৰি